স্বাগতম জনাইছো সকলোকে মোৰ লগতে ৰংগৰ অসম ৱেব চেনেলৰ তৰফৰ পৰা আজিৰ এইটো ভিডিঅ'ত মই কথা পাতিম আপোনালোকে নিজৰ ঘৰত বহিয়ে নিজৰ এন্ড্ৰইড ফোনৰ পৰা কেনে ধৰণে গোটেই পৃথিৱীৰ কোনখন দেশত কেনে ধৰণৰ বৰ্তমানলৈকে কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈ কিমান মানুহৰ মৃত্যু হৈছে কিমান মানুহ আক্ৰান্ত হৈছে হেইটোৰ একদম নতুন খবৰ আপোনাৰ ঘৰৰ পৰা নিজৰ মোবাইলৰ পৰা চাব পাৰিব হেইটোৰ কাৰণে কোনো ফেসবুক বা কোনো নিউজ চেনেললৈ বাট চাই থাকিব নালাগে যেতিয়া তেতিয়া নিজৰ মোবাইলৰ পৰা এই আপডেটটো চাব পাৰিব তাৰ আগতে কিছুমান কথা আপোনালোকক মই ক'বলৈ বিচাৰিছো এই গোটেই বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছ সংক্ৰান্তত এতিয়ালৈকে আমি অসম তথা ভাৰতবাসী এতিয়ালৈকে পূৰ্ণ পৰ্যায়ে সজাগ হ'ব পৰা নাই আজি দেখা গৈছে বিভিন্ন ঠাইত বিভিন্ন বজাৰ কৰিবলৈ খুলি দিয়া সময়ত মানুহৰ যি ভিৰ সৃষ্টি কৰিছে হেতু সময়ত কিন্তু এইটো সময়ত এই লক্ষণটো বেছি ভাল লক্ষণ নহয় চৰকাৰে এনেকুৱা আমি ভিৰ জমা কৰিলে আমাৰ আৰু বিপদ আহিব আমি যদি আমাৰ দূৰত্ব বজাই নাৰাখো তেনেহলে কিন্তু বহুত বিপদলৈ পৰিব পাৰো চাওক আজি আমি হিন্দু হক মুছলিম হক যিকোনো ধৰ্মাৱলম্বী মানুহে আমি চৰকাৰে নিৰ্ধাৰণ কৰা মতে আমি কোনেও ধৰ্মীয় অনুষ্ঠানত গৈ নিজৰ ধৰ্মৰ কাম নকৰিম 3 জন বা 5 জনতকৈ অধিক মানুহ তাত যাবলৈ মানা কৰা হৈছে এই কাৰণে আমি চেষ্টা কৰিম নিজৰ ধৰ্মৰ ইবাদত নিজৰ ঘৰৰ পৰাই কৰিম আৰু যদিও যিখিনি বজাৰ কৰা সময় দিছে সেই সময়ত আমি যদিও বজাৰত যাওঁ চিকিৎসা বিভাগে যেনে ধৰণে দূৰত্ব বজাই ৰাখিব দিছে সেইখিনি মিনিমাম বজাই ৰাখি আমি বজাৰ কৰিম আৰু বজাৰ কৰাৰ শেষত আমি বজাৰত এনে সময় নষ্ট নকৰি সোনকালে ঘৰলৈ ঘূৰি আহি প্ৰথমতে কোনো খোৱা বস্তু নাখাম বা চকু মুখ আৰু নাকত হাত নিদিম সদায় মাস্ক ব্যৱহাৰ কৰিম আৰু এইবোৰ হাত দিয়াৰ আগতে সাবুন বা হ্যান্ড ওয়াশেৰে অতি কমেও 20 সেকেন্ড হাতটো ভালদৰে ধুই লম আৰু হিচকি বা কাহ উঠিলে মাস্ক ৰুমাল বা টিস্যু পেপাৰৰ ব্যৱহাৰ কৰিম আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক বিতংভাৱে দেখুৱাম যেটো লেটেষ্ট আপডেট আপোনালোকে নিজৰ মোবাইলৰ পৰা কেনে ধৰণে চাব পাৰে গোটেই পৃথিৱীত কেনে ধৰণৰ গ্ৰাফটো উঠি আছে মৃত্যুকৰ সংখ্যা কেনেকুৱা আছে সেই বিষয়ে এইটো ভিডিঅ'ত আপোনালোকক দেখুৱা হ'ব ভিডিঅ'টো শেষলৈকে চাব মই হেতু বিষয়ে আপোনালোকক এইটো ভিডিঅ'ত ডিটেইলছ দেখুৱাইছো চাওক এয়া হল 14:40 GMT টাইম আছিলে 27 মাৰ্চ আৰু এইটো একদম লেটেষ্ট হয় হেতু মই আপোনালোকক দেখুৱাই আছো এইটো সময়ত 14:40 GMT কিমান টাইম হয় আমাৰ এই সময়ত আমাৰ জেনাৰেল টাইম হিচাপত কিমান হয় এইটো আপোনালোকক দেখুৱাইছো কিমান লেটেষ্ট হয় ওপৰত চাওক এতিয়া চলি আছে 8:11 মিনিট এইটো সময়ত মই এইটো চেক কৰি আছো চাওক এইটো হৈছে 8:10 মিনিটৰ ৰিপৰ্ট হয় এইখিনি তো একেবাৰে নতুন ৰিপৰ্ট ইয়াত কোনো ধৰণৰ বাকি নাই এতিয়া আপোনালোকক দেখুৱাম বৰ্তমান সময়ত গোটেই পৃথিৱীত কিমানজন মানুহ আক্ৰান্ত হৈছে এই বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিছো মই চাওক এয়া প্ৰথমতে আছে 5,56,134 টোটাল এফেক্টেড টোটাল ডেথ 25,000 সামথিং আছিলে এনে ধৰণে গ্ৰাফটো 25,237 আৰু টোটাল ৰিকভাৰ্ড হৈছে কিমান ইয়াত দিয়া আছে আৰু এই গ্ৰাফবোৰ চাওক 10 মাৰ্চৰ পৰা ইমান দ্ৰুত গতিত ইয়াৰ গ্ৰাফটো আগবাঢ়ি গৈছে ইয়াৰ সংক্ৰমণ ঘটিছে এই হিচাপত এতিয়া আমি ভয় খাব লগা বহুত কথা হৈ আছে এতিয়া ইয়াৰ ভিতৰত আপুনি তলত চাওক কান্ট্ৰি ওয়াইজ ইয়াৰ ডিটেইলছ দিয়া আছে বৰ্তমান সময়ত আমেৰিকা পৃথিৱীৰ সকলোতকৈ বেছি আক্ৰান্ত হোৱা মানুহৰ সংখ্যা দ্বিতীয়ত আছে চাইনা তৃতীয়ত আছে ইটালী কিন্তু ইটালী হল পৃথিৱীৰ ভিতৰত সকলোতকৈ মৃত্যুকৰৰ সংখ্যা বেছি চাওক এতিয়ালৈকে ইণ্ডিয়াত টোটাল আক্ৰান্ত ব্যক্তি হৈছে 863 জন আৰু নতুনকৈ আক্ৰমণ হৈছে 136 আৰু এতিয়া মই আপোনালোকক কান্ট্ৰি ওয়াইজ হিচাপত দেখুৱাবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়লৈকে ইটালীত যিমান মানুহৰ মৃত্যু হৈছে সেই মানুহৰ গ্ৰাফত আপোনালোকক যদি দেখুৱাও আপোনালোকে আচৰিত হৈ যাব মই হেতু দেখুৱাব বিচাৰিছো আপোনালোকে চাওক এই লিষ্টত যেটো ইটালী বুলি লিখা আছে মই তাত টাচ কৰি দিছো টাচ কৰি দিয়াৰ লগে লগে নতুন পেজ এটা খুলি আহিছে চাওক ইটালীৰ টোটাল কেছ হৈছে এতিয়ালৈকে 80,589 ডেথ হৈছে 8,215 ৰিকভাৰ্ড হৈছে 10,361 বাকি গোটেইখিনি পেশেন্ট এতিয়ালৈকে
চিকিৎসাধীন অৱস্থাত আছে চৰকাৰৰ কেনেকুৱা হাহাকাৰ চলি আছে সেইখন দেশত ইমানখিনি মানুহৰ মৃত্যু হোৱাৰ পিছত ইটালীৰ পৰা এজন ভাৰতীয় ডক্টৰে কেনেধৰণে আমাক ভাৰতবাসীক কেনেধৰণে অনুৰোধ কৰিছে মই এটা ভিডিঅ'ত সেইটো আপলোড কৰিছোঁ আপোনালোকে যদি চাই নিশ্চয় গম পাব তাৰপিছত এতিয়া যেটো লেটেষ্ট আৰু এটা বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ ভাৰতীয় যেটো ৰেকৰ্ড এটো যদি আমি গ্ৰাফ হিচাপত চাওঁ কেনেকুৱা অৱস্থাত আছে আপুনি চাব পাৰে এইখিনিতে মূল কথাটো কৈ আছো মই যেটো এইটো ভিডিঅ'ৰ মূল উদ্দেশ্য যেটো ৱেবসাইটৰ পৰা এই গোটেই তথ্য আপোনালোকক দেখুৱাই আছো ৱেবসাইটটো হৈছে worldomatters.info ইয়াৰ লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে তাৰ পৰা ক্লিক কৰি চাব পাৰিব এই গোটেই তথ্যবোৰ তাতে আছে আপোনালোকে যদি বিচাৰে চাব পাৰিব গোটেই পৃথিৱীৰ লগতে ভাৰততো যি ধৰণে ইয়াৰ সংক্ৰমণ বৃদ্ধি হৈ আছে সেই হিচাপত কিন্তু তুলনামূলকভাৱে আমাৰ সতৰ্কতা আৰু বেছি প্ৰয়োজন নিজৰ লগতে ওচৰ চুবুৰীয়াক আমি সতৰ্ক হ'বলৈ অনুৰোধ জনাম আৰু লগতে আপোনালোকক দেখুৱাই দি আছো বৰ্তমান সময়লৈকে ভাৰতবৰ্ষৰ যেটো তথ্য সেই তথ্য অনুযায়ী ভাৰতবৰ্ষৰ গ্ৰাফটো কিমান আগবাঢ়ি আছে হেতু আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব আৰু ইয়াৰ পিছত এই লিংকটো ক্লিক কৰি নিজেও চাব পাৰিব কান্ট্ৰি ওয়াইজ গোটেই পৃথিৱীত এটো যে তথ্য আপুনি সেকেন্ডৰ ভিতৰত পাই যাব নতুন তথ্য ইয়াৰ কাৰণে নিউজ চেনেল ফেসবুক বা কোনো তাত খুচুৰি থাকিব নালাগে নিজৰ মোবাইলত এইটো ৱেবসাইট সাৰ্চ কৰিলে ইয়াৰ ডিটেইলছ পাই যাব ভিডিঅ'টোৰ শেষত সকলোকে ধন্যবাদ জনাইছো আৰু ধন্যবাদ জনাই সকলোকে অনুৰোধ জনাইছো যদি ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সদশেষত এইটো ভিডিঅ'ৰ জৰিয়তে চৰকাৰলৈ এটা অনুৰোধ জনাইছো ৰাজ্যৰ ভিতৰতে হোক বা বাহিৰত হোক বিভিন্ন ঠাইত বিভিন্ন ধৰণে মানুহৰ বিপদত পৰি আছে হিহঁতক উদ্ধাৰৰ কাৰণে এটা হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিব লাগে যাতে মানুহখিনি সোনকালে উদ্ধাৰ হ'ব পাৰে